কিতাপখন মেলিলেই দেখোন তাইলৈ মনত পৰে। নাজানো তাই কেতিয়া ৰিলেশ্যনশ্বিপত আহে। হ'লেও দূৰে দূৰে আছোঁ যদিও তাইৰ সেই ধুনীয়া হাঁহিটি মোৰ মনত কিয় ভাহি থাকে। নাজানো বাৰু, ৰৈ থাকোঁচোন, সময়ে ক'ব। সময়ৰ লগত ৰৈ থাকোঁ, সময়ৰ লগতে কামবোৰ কৰি যাওঁ। যি হয় বোলে ভগৱানে ভালেই কৰে, বাৰু বাচ্চাই। মনটো এনেকুৱা লাগিছে যাতে মই কবিতা লিখোঁ, প্ৰেমৰ কবিতা। কিজানি কাহিনীবোৰ হ'ব পাৰে সঁচা। বাৰু দেখি চাওঁ বাৰু দিঠকত প্ৰকাশ হয়নে নহয় নাজানো। La la la. নাই এনেই গাৰ্লফ্ৰেণ্ড নপৰা তো কিনো ক'ম আৰু, এজনী আছে খালি বহুত দূৰত। আমাৰ সম্পৰ্কতে আছে যদিও মানে তাই এইকেইদিন মোলৈ মেছেজো আহে, তাই কেতিয়া ৰিলেশ্যনশ্বিপ লাগিব। মই সৰুতে এনে ক'লে তাই বুলি এতিয়া ৰিলেশ্যনশ্বিপত নাই। এতিয়া মনটো মানে মোৰ এনেকুৱা হৈ আছে, মোৰ তাইকে লাগে। সেইকাৰণে ভাবিছোঁ দিয়া নাই, ৰখি থাকোঁ, সময়ে কি পাব ক'ব আৰু। মানে মনটো ইমান ভাল নাই, বহুত দিন হ'ল তাই মেছেজো কৰা নাই। তো দিবও বেয়া পাওঁ মেছেজ, তাই কিজানি ডিষ্টাৰ্ব হয়, সেই কথা নকৰিব। অঁ হেল্ল' জ্যোতি কমল। হেল্ল', কি হৈছে? এই এনেই আছোঁ। ভালে কৰিল দেই, ইমান দিনৰ মূৰত কল কৰিল। বাৰু খবৰ খাতি কেনেকুৱা? খবৰ আৰু ভালেই যেনে তেনে। বাকী ঘৰত সকলোৰে ভাল চাগে? ভালেই। মোৰহে বেয়াও। কেলে? এই নকবি আৰু এইবিলাক। কিয় বা কওঁ? জিএফ নাই, চিংগল আছোঁ। এজনী সুধি চালোঁ, তাই ক'লে এতিয়া ৰিলেশ্যনশ্বিপত মই আহিব নোৱাৰোঁ। এতিয়া বেলেগ এজনী পতাও জানো নে ৰখি থাকোঁ বাৰু? যদি তাই কৈছে তেতিয়া ৰৈ দে। তাই এতিয়া কৈছে এতিয়া ৰিলেশ্যনশ্বিপত নাহোঁ, পিছত চাগে আহিব চাগে ন তাই? আহিব লাগে যদি কথা দি থৈছে। এইবিলাক সুখে দুখে আছোঁ আৰু। আমাৰতো কাইলৈ পৰীক্ষাও পালেহি। পৰীক্ষাৰ কাৰণে কেনে প্ৰস্তুতি একেবাৰে কৈছোঁ নহয়, সময় টিকনিডাল আগফালে গৈ আছে, মোৰ একদম সিমানে পাছফালে হৈ গৈ আছে। কি হ'ব নাজানো। হ'ব দে বাই, ৰাখিছোঁ। তাইৰ কথা মোৰ মনলৈ কিয় বাৰে বাৰে আহি আছে বাৰু? মই তাইৰ কথা ভাবি এনেই সময়বোৰ নষ্ট কৰিছোঁ নেকি? নে তাইৰ মনত আন বেলেগ কিবা ভাৱ আছে? বাৰু মোৰ সুখ দুখবোৰ কবিতাতেই কবিতাৰ ৰূপে প্ৰকাশ কৰোঁ। আপোনাৰ ঘৰখন প্ৰকাশ কৰিবৰ কঠিন, অলপ সুখ আৰু অলপ দুখ, হ'লেও হেঁপাহেৰে বাট চাই থাকোঁ এষাৰি মৰমৰ মাতলৈ। চোতালৰ আগতে বহি তোমাৰ কথা ভাবোঁ, নাপাই এষাৰি মাত। জীৱনটো গঢ়ি লওঁ কৰি কিবা এটা, আকৌ আৰম্ভ কৰিম জীৱনৰ যাত্ৰা।